12 বছৰ ইয়াতে তপস্যা ধ্যান কৰিছিল। এটা কথা কি জানে নে বিয়া কিন্তু তামাম বিয়া আছে দিয়ক এই হেৰিখিনিত হয় নেকি আমি 3খন বিয়া দেখিলোঁ এই সেইফালে আমি হেৰি পোৱাই নাই মুৰগনা পোৱাই নাই সেইটো 3খন বিয়া 3খন বিয়া পাকেতো 3খন বিয়া হেবাগো আছে 6খন বিয়া দেখিলোঁ আমি আজি মানে ওলছো গোটেইকেইটা নিকু আছে সেইফালে নয়ন আছে আৰু সেইফালে আছে প্ৰাঞ্জিত এইটো গোটেইকেইটা ওলছো এই চাৰিও আজি এটা জেগাত যাম ধুনীয়া জেগা আপোনালোকক দেখাবৰ কাৰণে যাম আৰু এটা তাৰ কথা কি জানে নাই আমি আগলে ইউনিফৰ্মত আছোঁ নয়ন মই চাওক দুটাৰে একে ড্ৰেছ একে ছেম ড্ৰেছ ইউনিফৰ্মত আছোঁ এটা জেগাত যাম যাই পেলাই আপোনালোকক দেখাম গোটেইখিনি আহি পালোঁ এইমাত্ৰ জেগা গাড়ী ৰাখিলোঁ মানে জোতা চোতা চব খুলি লওঁ আৰামছে একদম পূৰা মানে ভিতৰত জোতা ৰাখি যোৱাতকৈ আমি গাড়ী আনিছোঁ গাড়ীতে ৰাখি পেলাই যাওঁ জেগাখিনি বঢ়িয়া একদম পাৰ্কিঙৰ জেগা বহুত আছে আপুনি চাওক গোটেই পাৰ্কিঙৰ বহুত জেগা আছে এই চাইডৰ এটা পাৰ্কিং আছে সেইটো ফুল হৈ গৈছে এই চাইডত আছে মানুহ ভিতৰত কিন্তু বহুত মানুহ হ'ব আজি ভাল লাগিব যাই পেলাই প্ৰাঞ্জিত কিমান দিন হ'ব এইটো হেৰিটো 7 দিন হ'ব মানে পাল নাম ধৰিব এটা 7 দিন এইটো 86তম কৃষ্ণগুৰু খণ্ড পালনাম চলি আছে আজি এইটো 2 নম্বৰ হেৰিবাৰৰ পৰা আৰম্ভ হৈছে শনিবাৰৰ পৰা আৰম্ভ হৈছে আজি দ্বিতীয় দিন ভাল লাগিব বহুত আমি এতিয়া গ'লে গম পাম না বহুত ভাল লাগিব ভিতৰত যাম এতিয়া আৰু নাম পুৰা নাম ধৰি থাকে পাল নাম ধৰি থাকে এটা পাৰ্টি মানে কি হেৰিত ধৰে এইটো চিষ্টেমটো কেনেকুৱা মানে চক্ৰ আছে চক্ৰ আমি জানে আমাৰ সংঘনৰণ চক্ৰ চক্ৰ এনেকুৱা চক্ৰ আছে এই চক্ৰবিলাকে মানে পাল পাতি পিনে মানে হেৰি নোহোৱাকৈ মানে অবিৰাম গতি চলি থাকে আৰু মানে এটা চক্ৰ ধৰি যোৱাৰ পিছত আৰু নেক্সট চক্ৰ এটা ধৰে মানে এইটো বন্ধ হ'ব নোৱাৰে আৰু মানে এই 7 দিন পুৰা একদম চলি থাকিব 7 দিন নন ষ্টপ আপোনাৰ ইয়াতে কীৰ্তন নাম চলি থাকিব ইয়াতে 7 দিন বলক ভিতৰলৈকে যাওঁ বহুত ডাঙৰ কীৰ্তনখন দেখা পালে গম পাব বহুত ডাঙৰ কীৰ্তনখন মাটি কিমান ঠানি আছে ইয়াতে গোটেই মাটি এতিয়া গোটাই 200 বিঘা আছে 200 বিঘা মাটি আছে ইয়াৰ ভিতৰত আপোনাৰ কলেজো আছে ন বিশ্ববিদ্যালয় আছে মানে বিদ্যাজ্যোতি আছে বহুত আছে মানে আধ্যাত্মিক বিশ্ববিদ্যালয় এখন আছে বহুত আছে যাওঁ ভিতৰলৈ অলপমান মানে ঘূৰিলোঁ জেগা ইয়াতে কেমেৰা কৰিব নোৱাৰি মানে কেমেৰা কৰিব মানা কৰিছে সেইকাৰণে যিখিনি পাৰিছোঁ সেইখিনি মই দেখাব চেষ্টা কৰিছোঁ এইটো মেইন মন্দিৰটো মই ওপৰত চাওঁ এইটো মেইন হেৰিটো ওপৰত যিটো টাৱাৰডাল দেখিছে আপোনালোকে সেইডাল 108 ফুট আছে মানে মেইন মন্দিৰটোৰ পৰা সেইডাল হেৰিটো আছে টাৱাৰডাল বাকী এইটো চাইডত এইটো মিউজিয়াম আছে এইটো মিউজিয়াম বাকী কলেজ চলেজ সেইটো চাইডত আছে মন্দিৰটো সেইটো পিছফালে আছে ন বিশ্ববিদ্যালয় সেইটো চাইডে আছে ৰাস্তাৰ চাইডে বাকী মেইন গুৰু য'ত আছিলে গুহা এটা য'ত আছিলে সেইটো চাইডত আছে এই চাইডত যাম এবাৰ যাই পেলাই আপোনালোকক দেখাম
জান আপোনাৰ জান চাইডৰ গোটেই জান আছে আৰু পাছফালে যে দেখিছে শিলৰ হেৰিটো যে এইটো আপোনাৰ হেৰি গুৰু আছিলে এইটো না সোৱানকুৰ বুলি কয় এইটো সোৱানকুৰ বুলি কয় ইয়াতে গুৰু 12 বছৰ ইয়াতে তপস্যা ধ্যান কৰিছিল এই পাছফালে এইখিনি ভিতৰত যাব নোৱাৰি মানে ভিতৰত হেৰি ভগৱত পাঠ কৰি আছে ভাল লাগিছে এইফালে জেগাখিনি ভাল ধুনীয়া এইখিনি শান্তিৰ পৰিৱেশ আপোনাৰ পুৰা হেৰি ধুনীয়া জেগা এইখিনি মন্দিৰৰ পৰা ওলাই আহিলোঁ আহি পেলাই এইখন আপোনাৰ বিশ্ববিদ্যালয়ৰ গেটত আছোঁ এইটো আপোনাৰ হেৰি কলেজখন যিটো ছাইডত আছে মানে ইয়াতে আহি পেলাই মই কৰিছিলোঁ যে পঢ়ে হেৰিবিলাকে ল'ৰা ছোৱালীবিলাকে আহি পেলাই পঢ়ে ইয়াতে পঢ়িব পাৰি ইয়াতে গোটেই ফ্ৰী নে ইয়াতে কম মাচুল দিব লাগে মানে কম মাচুল দিব লাগে গোটেই ফ্ৰী নহয় অলপ কম মাচুল দিব লাগে এইটো মানে সেইটো ছাইডত বন্ধ কৰি দিলে 5টাৰ পৰা 6টালৈকে ইয়াতে নাম চলে নাম জব চলে সেইকাৰণে বন্ধ কৰি দিয়ে বাহিৰৰ মানুহ ভিতৰত যাব নোৱাৰে এই টাইমত আমি ওলাই আহিলোঁ বেছি টাইম নাথাকোঁ আমি ঘৰতো যাব লাগিব সেইকাৰণে ওলাই আহিলোঁ বিশ্ববিদ্যালয়খনৰ ভিতৰে যাব পাৰিলে ভাল আছিলে কিন্তু গেট লগোৱা আছে বেক চাইডৰ পৰা অকণমান আমি এনেই ঘূৰি আহিলোঁ এইফালে বজাৰ চলি আছে হয়তো মানে এই চাইডত বস্তুবিলাক আছে কিবা কিবি বস্তু আপুনি যদি কিনিব বিচাৰে ইয়াতে কিনিব পাৰে বস্তুবিলাক আছে বহুত কিবা কিবি কাঁহৰ দোকান আছে তাৰপিছত এইবিলাক পাহাৰীয়া বনোৱা হেৰিবিলাক আছে কাঁহ পিতলৰ দোকান আছে চাইডত এইবিলাক গোটেই কাঁহ পিতলৰ দোকান এই চাইডত গাড়ী ওচৰ পালোঁ মানে দেৰি হ'ল এতিয়া আপোনাৰ 5:30 বাজিল ঘৰত যাব আছে আমাৰ পাঞ্জিটো বহুত দিন আগৰ পৰাই আছে ইয়াতে মই এইফালে 2বাৰ আহিলোঁ আগতে এবাৰ আছিলোঁ ভাল লাগিছে আহিলে সেইকাৰণে আৰু একবাৰ আহিলোঁ বাকী আমাৰ এইকেইটা নতুনকৈ আছে কিন্তু এইবাৰ নিকু নতুনকৈ আছে নহ'লে নতুনকৈ আছে নিকু কেনে লাগছে আহি ভাল লাগছে না পৰিৱেশটো কি ধুনীয়া পৰিপাটি আৰু জেগা চেগাখিনি কি ধুনীয়াকৈ বনাইছে একদম শান্তি ধুনীয়া একদম চবে যি শান্তিত মানে কাম চামবিলাক কৰি আছে না বিৰাট ভাল লাগছে আহি মানে আৰু চব মানুহে কোনো কাৰো হুলস্থুল নাই বহুত মানুহ আছে হলটোৰ ভিতৰত আপোনাৰ মোটামুটি 5,000 মান মানুহ একেলগে শুই আছে কিন্তু অলপো হাল্লা নাই ভিতৰত গৈছোঁ আমি তাৰপিছত আপোনাৰ খোৱা লোৱাখিনিৰো ধুনীয়া ব্যৱস্থা আছে চবকে দালি ভাত তৰকাৰী দালি ভাত তৰকাৰী দিছে চবকে আৰু বঢ়িয়া মানে কি খোৱা জেগাখিনি আপোনাৰ একেলগে 3,000 মান মানুহ একেলগে খাব পাৰে ইমান ডাঙৰ আৰু আপোনাৰ বিৰাট ধুনীয়া ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক বিৰাট ধুনীয়া যিখিনি বস্তু বনাইছে মানে তাৰ ফিনিচিংখিনি ধুনীয়া আমি আহি পেলাই ভাল লাগিল ভাল পালোঁ আহি পেলাই আহক আপোনালোকে আহক চাই যাওক আমাৰ অসমৰে বস্তু ধৰ্মৰ লগত কোনো কথা নাই আপোনালোকে ইচ্ছা কৰিলে আহিব পাৰে বস্তুটো চাওক শান্তি পাব আপোনালোকৰ মনটো ভাল লাগিব আপোনালোকৰ এতিয়া সেনেকুৱা নহয় বা আপুনি বোলে বেলেগ ধৰ্মৰ মই বেলেগ ধৰ্মৰ তাতে নাযাওঁ সেইটো বস্তু নাচাওঁ সেনেকুৱা নহয় বস্তুটো আমি জানিব লাগে এনেকুৱা এইটো কেনেকৈ হৈ আছে এতিয়া আহি পেলাই আমাৰ ভাল লাগিছে বস্তুখিনি আহক আপোনালোকে আজি আৰু এসপ্তাহলৈকে থাকিব না আৰু থাকিব আৰু 5 দিন আছে 5 দিন আছে আৰু 2 দিন গ'ল 5 দিন আছে আপোনালোকে আহক ইয়াতে আহি পেলাই চাওক ভাল লাগিছে ওপৰৰ ফালে চাওক না এইকেইটা বগলী জাক এটা উৰি গৈছে পুৰা একদম ঠিক আছে বাৰু আহি পেলাই মই এনে যোৱা নাই কিন্তু কি কিনিছোঁ চাব এটা কিনিছোঁ ধুনা দিয়া চুৰি কি কয় ধুনা দিয়া বাচন বুলি কয় আৰু কুৰ্তা এটা কিনিছোঁ মোৰ আগৰ যিটো কুৰ্তা আছিল হা গছা এইটো গছা বুলি কয় গছা এটা কিনিছোঁ তাৰপিছত এটা কুৰ্তা কিনিছোঁ আগৰ যিটো কুৰ্তা আছিলে সেইটো কালাৰ চালাৰ লাগি একদম বৰবাদ হৈ গৈছে ঠিক আছে বেছি দীঘলীয়া নকৰোঁ কেনেকুৱা বোলে জনাব ভিডিঅ'টো যদি ভাল পাইছে লাইক দিব এটা লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকে বেল আইকনটো দবাই দিব ঠিক আছে বাই বাই জয় অসম জয় হিন্দ বাই বাই